যিসকল ল'ৰা ছোৱালীয়ে পুলিচৰ চাকৰি কৰিব বিচাৰিছে সেইসকল ল'ৰা ছোৱালীৰ কাৰণে আজিৰ পৰা ফৰ্ম আহিছে ফিল আপ কৰিব পাৰিব কাৰণ 835টা নতুন পদ মুকলি হৈছে অনলাইন ফৰ্ম আহিছে আৰু কেণ্ডিডেটে অনলাইন ফৰ্ম ফিল আপ কৰি অনলাইন যোগে জমা দিব লাগিব ইয়াত অসমৰ প্ৰত্যেক ডিস্ট্ৰিক্ট বা গাঁৱৰ ল'ৰা ছোৱালীয়ে আবেদন কৰিব পাৰিব 12 পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে এই পদৰ বাবে আবেদন কৰিব পাৰিব তো এই পদৰ সম্পূৰ্ণ তথ্য চাই লওঁ প্ৰথমে মই ভিজিট হৈছো আমাৰ অফিচিয়েল ৱেবসাইট assamjobupdates.com আৰু ইয়াতে উল্লেখ কৰা মতে এছএছসি দিল্লী পুলিচ হেড কনষ্টেবল ৰিক্ৰুটমেণ্ট 2022 আৰু ইয়াতে 835টা ভেকেন্সি খালী হৈ আছে আৰু অনলাইন আবেদন বিচাৰিছে ষ্টাফ সিলেকশ্যন কমিশনে এখন বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু তাতে উল্লেখ কৰা মতে 835টা হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল ভেকেন্সি খালী হৈ আছে আৰু ইয়াতে প্ৰথম পোষ্টৰ নাম উল্লেখ কৰিছে নেম অফ পোষ্ট হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল আৰু ইয়াতে টোটেল পোষ্ট খালী হৈ আছে 835টা পদ মুকলি হৈছে আৰু ইয়াতে পে মেট্ৰিক্স থাকিব পে লেভেল থাকিব আপোনাৰ 25500 টকাৰ পৰা 81100 টকা পৰ্যন্ত প্ৰতি মাহে স্যালাৰি থাকিব আৰু ইয়াতে ভেকেন্সি ডিটেইলছ দিয়া আছে ফৰ মেল ক্যান্ডিডেটস হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল total 559 মেলৰ কাৰণে 559টা ভেকেন্সি খালী হৈ আছে আৰু ফিমেলৰ কাৰণে 276 ভেকেন্সি খালী হৈ আছে আৰু এই উক্ত পদৰ বাবে এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে 12 পাছ কৰা হ'ব লাগিব লগতে প্ৰফেশনাল এটেনমেন্টস ইয়াতে উল্লেখ কৰিছে স্পীড ইন ইংলিছ টাইপিং লগতে কম্পিউটাৰছ নলেজ থাকিব লাগিব আৰু স্পীড ইন ইংলিছ টাইপিং 30 ৱৰ্ডছ পাৰ মিনিট যে প্ৰতি মিনিটত কমসে কম 30টা ৱৰ্ড লিখিব পৰা হ'ব লাগিব আৰু হিন্দী টাইপিং কমসে কম পাৰ মিনিটত 30টা ৱৰ্ড লিখিব পৰা হ'ব লাগিব আৰু ইয়াতে গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে এজ লিমিটটো হৈছে 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব লগতে 1/1/2022 চনৰ আগতে জন্মগ্ৰহণ কৰা হ'ব লাগিব লগতে আপাৰ এজ ৰিলেক্সেশনো ইয়াতে দিয়া আছে SC ST পাব 5 ইয়াৰ্স OBC 3 ইয়াৰ্স পাব PWD UR কাৰণে 10 ইয়াৰ্স এজ ৰিলেক্সেশন দিয়া আছে PWD SC ST কাৰণে 15 ইয়াৰ্স PWD OBC ৰ কাৰণে 13 ইয়াৰ্স আৰু এক্স সাৰ্ভিসমেন যিসকল আছে তেওঁলোকৰ কাৰণে 3 ইয়াৰ্স এজ ৰিলেক্সেশন দিয়া হৈছে আৰু এই উক্ত পদৰ যি এক্সাম হ'ব সেই এক্সামিনেশন সেন্টাৰ সমূহ উল্লেখ কৰিছে অসমৰ হ'ব গুৱাহাটী দিছপুৰত যোৰহাট শিলচৰ ডিব্ৰুগড় আদিত এক্সাম হ'ব আৰু আদাৰ ষ্টেট ওয়াইজ ইয়াতে আপোনালোকে নোটিফিকেশন চেক কৰিব পাৰে লগতে গুৰুত্বপূৰ্ণ কথা এই এপ্লিকেশন ফিস লাগিব না নাই ইয়াতে চাইলক এপ্লিকেশন ফি ফৰ এছএছসি হেড কনষ্টেবল ৰিক্ৰুটমেণ্ট 2022 100 টকা মাত্ৰ 100 টকা এপ্লিকেশন ফি বিচাৰিছে লগতে পেমেন্ট মোডটো হ'ব অনলাইন পেমেন্ট কৰিব পাৰিব আপুনি ডেবিট কাৰ্ড হওক বা ক্ৰেডিট কাৰ্ড হওক বা নেট বেংকিংৰ জৰিয়তে আপুনি অনলাইনতে পেমেন্ট কৰিব পাৰিব আৰু কেনেকৈ এপ্লাই কৰিব চাইলক ইয়াতে উল্লেখ কৰিছে যিসকলে ইন্টাৰেষ্টেড ক্যান্ডিডেট আছে তেওঁলোকে অনলাইনৰ মাধ্যমত যি অফিচিয়েল ৱেবসাইট আছে সেই অফিচিয়েল ৱেবসাইটত গৈ ফৰ্ম ফিল আপ কৰিব পাৰিব লগতে ইয়াতে ইম্পৰ্টেন্ট ডেট উল্লেখ কৰিছে ইম্পৰ্টেন্ট ডেট হৈছে অনলাইন সাবমিশন অফ এপ্লিকেশন 17 তাৰিখ 2000 মে মাহৰ 17 তাৰিখৰ পৰা এপ্লিকেশন সাবমিশন কৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট এপ্লিকেশন সাবমিশন কৰা লাষ্ট ডেট উল্লেখ কৰিছে জুন মাহৰ 16 তাৰিখলৈ আৰু লাষ্ট ডেট অফ অনলাইন পেমেন্টটো জুন মাহৰ 17 তাৰিখৰ ভিতৰত যেটো এপ্লিকেশন ফিস আছে সেই ফিসটো অনলাইনৰ যোগেদি পেমেন্ট কৰিব লাগিব 17 জুনৰ ভিতৰত লগতে ইয়াতে কৈছে শিডিউল অফ কম্পিউটাৰ বেসড এক্সামিনেশন এটো সেপ্টেম্বৰ মাহত হ'ব লগতে সাবমিট অনলাইন এপ্লিকেশন
যদি এতিয়াই আপোনালোকে নিজৰ মোবাইলতে অনলাইন ফৰ্ম ফিল আপ কৰিব বিচাৰিছে তেনেহ'লে ইয়াতে ৰেজিষ্ট্ৰেশ্যন আছে ইয়াতে ক্লিক কৰিলে আপোনালোকে এখন ফৰ্ম ওলাব সেই ফৰ্ম ফিল আপ কৰি আপোনালোকে ছাবমিট কৰিব পাৰিব লগতে অফিচিয়েল এডভাৰটাইজমেণ্ট যদি চাব খুজিছে ইয়াতে ক্লিক কৰক অফিচিয়েল এডভাৰটাইজমেণ্ট পাই যাব লগতে অফিচিয়েল ৱেবছাইটত যদি যাব বিচাৰিছে তেনেহ'লে ইয়াতে ক্লিক কৰিলে আপোনালোকে এই SSCৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত আপোনালোকে ভিজিট হ'ব পাৰিব আৰু ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে লিংকত গৈ আপোনালোকে এতিয়াই সম্পূৰ্ণ তথ্য চাই লওক আৰু নিজৰ মোবাইলতে আবেদন কৰক আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল যদি প্ৰথমবাৰৰ বাবে ভিজিট হৈছে তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক